কালেকশ্যন ষ্টাৰ্টিং আছে? কি দামী দামী কেইযোৰ পাই যাব আৰু বা 300 টকাটো আপোনালে জোৰা পাই যাব, কাপোৰ পাই যাব, ঘিচা ছেট। আৰু মানে ছাৰপ্ৰাইজ কি জানে, এটা বহুত ডাঙৰ ছাৰপ্ৰাইজ আছে। ছাৰপ্ৰাইজটো কি মই কৈ দিওঁ আপোনালোকক, এটা গিভৱে হ'ব। চাওক এইযোৰ এইযোৰ গিফ্ট দিয়া হ'ব। চাওক হাই, কি খবৰ আপোনালোকৰ? ভালে আছে হয়তো নিশ্চয়। চ' আজি চানডে ব্লগত মই ষ্টাৰ্ট কৰি দিলোঁ। আজি একেবাৰে চানডে টাইম অলপমান পালোঁ, মানে এতিয়া কেইটা 4:30 বাজিলে, গধূলিয়ে হ'ল, ইভিনিং 4:30 বাজিলে। আৰু ব্লগটো মানে আপোনালোক থাম্বনেল চাই কিনে গম পাইছে আজি ব্লগটো কেনেকুৱা হ'ব যাইছে বা কিহৰ ওপৰত হ'ব যাইছে। ঠিকে গম পাইছে, মোৰ দোকানৰ ওপৰত হ'ব যাইছে আজি ব্লগটো। আপোনালোকে বহুতে কৈছিলে কি দোকানৰ ওপৰত ব্লগ লাগে, দোকানৰ ওপৰত ছেকেণ্ড পাৰ্টটো লাগে। চ' ছেকেণ্ড পাৰ্ট আহি আছে, মানে আজি ব্লগটো বনাই আছোঁ মই এতিয়া। চ' কাইলৈ আপোনালোকে চাব পাব, মানডে হৈ যেতিয়া। চ' ব্লগটো চাব, মজা কৰি বঢ়িয়া ব্লগ হ'ব মানে এইটো। আৰু মানে ধুনীয়া ধুনীয়া কালেকশ্যন আছে কাপোৰৰ, চব দেখাম মই একেবাৰে। আৰু মানে ছাৰপ্ৰাইজ কি জানে, এটা বহুত ডাঙৰ ছাৰপ্ৰাইজ আছে। ছাৰপ্ৰাইজটো কি মই কৈ দিওঁ আপোনালোকক, এটা গিভৱে হ'ব। চ' গিভৱেটো কি হ'ব, কেনেকৈ হ'ব, চব গম পাব, মই আপোনালোকক চব ক'ম। চ' হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসমৰ গৌৰৱৰ ব্লগ। চ' চেনেলটো যদি নতুন কৰি আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগত বেল আইকন যিটো আছে সেইটো প্ৰেছ কৰি কিনে অল কৰি দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে আগতে চাব পাৰে আৰু লাইক কমেণ্ট কৰি কিনে এটা মজা মোক দি যাব পাৰে। চ' গাইজ, এতিয়া মই আপোনালোকক কৈ আছোঁ, মানে মই এতিয়া দোকান যাম, দোকান যাই কিনে বঢ়িয়া কৰি আপোনালোকৰ ভিডিঅ'টো বনাম ধুনীয়া চাই। আজি চানডে, এনেতো মই অফিচত থাকোঁ। অফিচত মানে আপোনালোকে গম পাই চাগে মই বহুত বিজি আছিলোঁ এইকেইদিন। সেইকাৰণে মই এইকেইদিন কি কৰিছিলোঁ, ভিডিঅ' বনাব পৰা নাছিলোঁ। তাৰ কাৰণে মোৰ বহুত প্ৰায় এসপ্তাহ হ'ল। এতিয়া এসপ্তাহৰ মূৰত মানে অহাকালিটোৰ পৰা ডাইৰেক্ট এসপ্তাহ হৈ যাব ব্লগ আপলোড কৰা। চ' এসপ্তাহ মূৰত মানে আপোনাৰ ব্লগ আহি আছে। চ' সেই ব্লগটো চাব। এতিয়া বৰং ডাইৰেক্ট যাওঁ দোকানত, সেইকাৰণে তাত বেয়া চেয়া নাপাব আৰু এসপ্তাহ মূৰত ব্লগ আহিছেতো। আৰু এতিয়া ডাইৰেক্ট দোকানত যাই আপোনালোকক লগ পাই আছোঁ, বিকজ এদিনো এটা ৰাস্তাইনো কিমান চাই থাকিব। চ' ইমানটো নাচাই ন, সেইকাৰণে এতিয়া মই ডাইৰেক্ট আপোনালোকক যাই কিনে দোকানত লগ পাইছোঁ। ব'লক দোকানত যাই কিনে ধামাকা কৰি আহোঁ, ব'লক। A few moments later. ডাইৰেক্ট আহিব আৰু দোকানত আহিব এতিয়া। চ' কিমানখিনি ৰাস্তাখিনি দেখাম আৰু চেম একে ৰাস্তা আৰু কিমান ৰাস্তা দেখাম আৰু একেবাৰে। চ' আহি পালোঁ ইয়াত, এতিয়া বহি আছে, মা বহি আছে। চ' চব নতুন নতুন কালেকশ্যন আহি গৈছে, চাই লওক আপোনালোকে। চব আছে, মই দেখাই দিওঁ চব আপোনালোকক। চ' আপোনাৰ ইয়াতে কিমানৰ পৰা কালেকশ্যন ষ্টাৰ্ট আছে? কি দামী দামী কেইযোৰ? দামী দামী কেইযোৰ। আৰু এনে আপোনালোক 200 টকা বা চাদৰো পাই যাব, আৰু বা 300 টকাটো আপোনালোকে জোৰা পাই যাব, কাপোৰ পাই যাব, ঘিচা ছেট পাই যাব। আৰু আপোনাক মই এতিয়া কথা ক'ব ওলাইছোঁ, যোনে মানে এইটো ভিডিঅ' মানে শ্বেয়াৰ কৰে, বহুতে আপোনালোকে বহুত ডিমাণ্ড দি আছিল ন কি দোকানৰ ভিডিঅ' আহিব লাগে, দোকানৰ ভিডিঅ' আহিব লাগে। আৰু শুনক চাওক ছাৰপ্ৰাইজটো চাওক। এইযোৰ এইযোৰ গিফ্ট দিয়া হ'ব। চাওক ছাৰপ্ৰাইজ মজা চাই, একদম ধুনীয়া কৰি গিফ্ট দিয়া হ'ব। এইযোৰ হ'ব আপোনাৰ গিভৱে। আৰু গিভৱেটো কেনেকৈ পাৰ্টিচিপেট কৰিব লাগে মই আপোনাক কৈছোঁৱে, তথাপি মই আৰু এবাৰ কৈ দিছোঁ। এইযোৰ পাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে ধুনীয়া চাই এটা মনৰ কমেণ্ট দিব এইটো ভিডিঅ'টো অলপ। আৰু আপোনালোকে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। আৰু চবতছে ডাঙৰ কথা, এইটো ভিডিঅ' আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰাৰ পিছত মই কৈছোঁ আপোনালোকক কি কৰিব লাগে, শ্বেয়াৰ কৰি কিনে ভিডিঅ'টো লাইক কৰিব, আৰু মনৰ লগত ধুনীয়া চাই এটা কমেণ্ট দি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কিন্তু সেইটো চবতছে ডাঙৰ কথা হয়, চাব দেই। চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিব লাগিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব, আৰু ভিডিঅ'টো লাইক কৰি কিনে ধুনীয়া কমেণ্ট দিব লাগিব। তেতিয়াহে এই মানে ৰেণ্ডম কমেণ্ট এটা মই পিক কৰি কিনে এইখন চাওক, কি ধুনীয়া কাপোৰ এইযোৰ আপোনালোকে গিফ্ট পাব। চাই লওক, গিভৱেট বহুত ধুনীয়া মৰম লগা কাপোৰ এইযোৰ আপোনালোকে গিফ্ট পাব। চ' চাই থাকক ভিডিঅ'টো। মই কাপোৰযোৰ মই তথাপি এনেই ওপৰৰ পৰা দেখাই দিছোঁ, চাই লওক। চাওক কি মৰম লগা কাপোৰ হয়। এইযোৰ বুলি নহয়, মই আপোনালোকক কৈ দিওঁ মই আপোনালোকৰ মানে কালাৰ মানে এটা অপশ্যন থৈ দিছোঁ। বহুত কেইযোৰ কালাৰ আছে, আপোনালোকৰ যোনযোৰ কালাৰ ভাল লাগে মই কালাৰ অপশ্যন আপোনালোক দি দিম। পিংক, ব্লু, গ্ৰীণ, বটল গ্ৰীণ, ভায়লেট, যি কালাৰ লাগে আপোনালোকৰ কালাৰটো পাই যাব। চ' যোনটো কালাৰ আপোনালোকৰ পচন্দ হয়, মন পচন্দৰ কালাৰ আপোনালোকে চইচ কৰি কিনে ল'ব পাৰিব। কিন্তু কাপোৰযোৰ চাই লওক না, ডিজাইনটো চাই লওক, কি ধুনীয়া ডিজাইন, গম পালে? ত' ভিডিঅ'টো চাই থাকক। কেনেকৈ পাব মই এতিয়া আপোনালোকক কৈ আছোঁ। মেইনটো হ'ল আপোনালোক মই অলপ বহি কিনে কৈছোঁ আপোনালোকে কেনেকৈ পাব। আপোনালোকে এইটো ভিডিঅ' চবে চাব ন, চাই থাকোঁতে আপোনালোকে ভিডিঅ'টো চবতে শ্বেয়াৰ কৰিব। যিমান ছ'চিয়েল মিডিয়াত আছে ধৰক ফেচবুক, ইনষ্টা, হোৱাটছএপ, চবতে আপোনালোকে শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰি কিনে আপোনালোকে এটা ধুনীয়াছে মৰম লগা এটা কমেণ্ট দিব। কমেণ্ট দিয়াৰ ভিডিঅ'টো লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে চবকে শ্বেয়াৰ কৰি কিনে লাইক কৰিব, ভিডিঅ'টো লাইক কৰিব, আৰু কমেণ্ট এটা দিব, আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে হয়, আৰু ধুনীয়া ধুনীয়া ব্লাউজ পাব, মানে কৈ আছোঁ আপোনালোকক মই। চ' আপোনালোকে সেনেকৈ কৰি কিনে আপোনালোকে মোক ইনষ্টাগ্ৰাম হেণ্ডেলো আছে, মোৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব। ইনষ্টাগ্ৰাম হেণ্ডেলত যাই কিনে আপোনালোকে ফ'ল' কৰি দিব। আৰু তাৰ পৰা আমি মানে আজি কেই তাৰিখ হ'ল 30 তাৰিখ। আমি অহা মাহৰ 31 তাৰিখে, আগষ্টৰ 31 তাৰিখে
এইটো এনাউন্স কৰিম কোনে গিভৱেটো জিকিছে। মানে আপোনালোকে মানে মই ডাইৰেক্ট এটা ৰেণ্ডম কমেণ্ট পিক কৰিম। ৰেণ্ডম কমেণ্টটো পিক কৰি কিনে তেওঁলোকক আমি এইযোৰ আপোনালোকক গিফ্ট দিয়া হ'ব। চ' গিভৱে কৰা হ'ব, হয় নে নহয়? আপনারা কুর্তিজ মেক্সি সব মানে সব ভেৰাইটিজ পাই যাম। কসমেটিকো আছে, কিন্তু কসমেটিক আমি লাহে লাহে উঠাই দিম ভাবিছোঁ। কিন্তু আপোনাৰ যিটো মেখেলা চাদৰ মই আগতে কৈছিলোঁ আগৰ ভিডিঅ'টোত, মানে কি মেখেলা চাদৰ যিটো হ'লচেল হয় পূৰা হ'লচেলত দিয়া হয়। আপোনালোকৰ মিনিমাম আপোনাৰ চবচে কম প্ৰাইচত আছে 300 টকাৰ পৰা এতিয়া মেখেলা চাদৰ আছে বহুত হ'ব। আৰু গৰমত পিন্ধা মেখেলা চাদৰ বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে। চ' আপোনালোকে দোকানত আহিব। আৰু গিভৱেটো কেনেকৈ পাৰ্টিচিপেট কৰিব লাগে মই কৈ দিলোঁ। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, বহুত শ্বেয়াৰ মানে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰি কিনে ধুনীয়া মৰম লগা এটা কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। চেনেলটো ভালকৈ চাব দেই, কিন্তু চেনেল ছাবস্ক্ৰাইব কৰিব আৰু মৰম লগা এটা কমেণ্ট দিব। তেতিয়াহে আমি মানে আপোনালোকক কি কৰিম, এটা ধুনীয়াছে মৰম লগা কমেণ্ট পিক কৰিম। পিক কৰি কিনে আমি গিভৱেটো এনাউন্স কৰিম কোনে জিকিছে। তেওঁলোকক আমি কণ্টেক্ট কৰিব চেষ্টা কৰিম। কণ্টেক্ট কৰি কিনে যদি ইয়াতে বাহিৰৰ পৰা যদি হয় আপোনালোকক আমি কুৰিয়াৰ কৰি কিনে পঠাই দিম। গিভৱে সেইকাৰণে গিভৱে পাৰ্টিচিপেট কৰক ফটাফট। চাওক আপোনালোকে ভিডিঅ'টো চাওক একবাৰ, মজা মজা কালেকশ্যন আহিছে। ইয়াতে ধুনীয়া ধুনীয়া ব্লাউজো আছে, ফেঞ্চি আইটেম ব্লাউজো আছে ইয়াতে আপোনালোকৰ। ইয়াতে মানে আপোনাৰ মই এড্ৰেছটো কৈ দিওঁ। আপোনাৰ দোকানখন আছে ফৰেষ্ট গেট কনজুমাৰ কমপ্লেক্স। আপোনাৰ তাতে GMD ফেশ্বন হাট বুলি কয়। আপুনি তলত চাহঘৰ এখন আছে, চাহঘৰত আপোনালোকে আহি কিনে সুধিব পাৰে কি গৌৰৱৰ দোকান কোনখন হয়। গৌৰৱৰ দোকান বুলি ক'লে ডাইৰেক্ট আপোনালোক দেখাই দিব। আপোনালোকে আহিব, ইয়াতে থাকে মা থাকে, মইতো অফিচত যাওঁ, কেতিয়াবা ছানডে মই আহিলে আহোঁ। কিন্তু আপোনালোক কণ্টেক্ট নম্বৰ দিয়া যাব। কণ্টেক্ট নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব আৰু আমাক কণ্টেক্ট কৰি কিনে আপোনালোকে আহিব পাৰে। আৰু যি ষ্টক লাগে মানে গুদামত আছে কিছুমান ষ্টক, চ' ইয়াতে অনা নহয় ন দোকানখনত, তথাপিও চাওক চব বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে, আপোনালোকে চাব পাৰে মজা মজা। চ' চবেই একবাৰ আহি যাব, আহি কিনে আমাক মৰম দিব। ভিডিঅ'টো লাইক কৰিব দেই, মন কৰিব কিন্তু গিভৱেটো কেনেকৈ কৰিব লাগে। চেনেল ছাবস্ক্ৰাইব কৰিব, ধুনীয়া মৰম এটা কমেণ্ট দিব আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব কিন্তু। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে। চ' ভিডিঅ'টো যদি চাই কিনে ভাল পালে ভিডিঅ'টো লাইক কৰিব, চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। চ' আজিলৈ ভিডিঅ'টো ইমানটা সামৰোঁ, মানে বেছি দীঘলীয়াও নকৰিলোঁ, বেছি মানে আজি ঘূৰিব যোৱা নহ'ল, মটৰ ব্লগিঙো নকৰিলোঁ। মানে ইমান দিন টাইমৰ পৰা অফিচ যাইছিলোঁ কাৰণে ইমান দিন টাইম পোৱা নাছিলোঁ, বেয়া নাপাব। চ' আজিলৈ ভিডিঅ'টো ইয়াতে সামৰোঁ। বাই বাই, টাটা, জয় অসম।